হেল্ল' এভৰিৱান, মোৰ চেনেল তৃপ্তিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু এনেদৰে বেঙেনাৰ বৰ বনাই খাই পাইছেনে? যদি নাই পোৱা তেনেহ'লে এনেদৰে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত টেষ্টি হয়। বলকচোন চাওঁ আহক মইনো কেনেকৈ বনাওঁ এই ৰেচিপিটো। এই ৰেচিপিটোৰ বাবে মই এটা ডাঙৰ চাইজৰ বেঙেনা লৈছোঁ আৰু বেঙেনাটোৰ এনেদৰে দীঘলীয়াকৈ 3টা জেগাত কাটি দিছোঁ। আৰু ইয়াত মই এতিয়া ভালদৰে মিঠাতেল লগাই ল'লোঁ। এতিয়া মই এইটো ভালদৰে পুৰি ল'ম। প্ৰথমতে এইটো ভালদৰে পুৰি লওঁ, তাৰপিছত দেখুৱাই যাম কি লাগিব আমাক। বেঙেনাটো পুৰি মই ভালদৰে বাকলি গুচাই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াত মই ডাঙৰ চাইজৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ, সেয়া দি দিম। এইফালে মই 3টা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ, সেয়াও দি দিম। আৰু এইফালে মই অলপ ধনিয়া সৰু সৰুকৈ কাটি লৈছোঁ, সেয়াও দি দিম। আৰু মই অলপ চাট মছলা লৈছোঁ, সেয়াও দি দিম। ইয়াত এতিয়া মই 1.5 চামুচ পিঠাগুড়ি লৈছোঁ, সেয়া দি দিম। আৰু ইয়াত মই পৰিমাণ অনুসৰি হালধি দি দিম। ইয়াত মই এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। আৰু আপোনালোকে নিমখটো দিওঁতে মন কৰিব, কাৰণ চাট মছলাটো নিমখ থাকে, সেইকাৰণে নিমখটো অলপ কমকৈ দিম। আৰু এইফালে মই বেচন লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে হাতেৰে মিক্স কৰি ল'ম। আপোনালোকে চামুচেৰেও কৰিব পাৰে, হাতেৰে মিক্স কৰিলে ভালদৰে মিক্স হয়, সেইকাৰণে হাতেৰে কৰিছোঁ। এইখিনি মোৰ ভালদৰে মিক্স কৰি হৈ গ'ল। ইয়াত এতিয়া মই এইখন চামুচেৰে অলপ অলপ বেচন দি পেলাই এইখিনি মিক্স কৰি যাম। এবাৰতে আপোনালোকে বেছিকৈ বেচন দি নিদিব, নহ'লে এইখিনি টান হৈ গ'লেও ভাল নহয়। একেবাৰে টানো নহয় আৰু একেবাৰে ঢিলাকৈও থ'ব নালাগে। আপোনালোকে বেচনটো অলপ অলপকৈ মিলাই যাব। আপোনালোকে এনেদৰে চাব, যেতিয়া আমি এনেদৰে তেলত দিব পাৰিম তেতিয়া এইটো হৈ যাব। ইয়াত বেছিকৈও বেচন মিলাব নালাগে। এইখিনি মোৰ মিক্স কৰি হৈ গ'ল। এতিয়া মই এইখিনি বনাবলৈ ষ্টাৰ্ট কৰিম। গেছটো জ্বলাই মই পেন এখন পাতি দিলোঁ আৰু ইয়াত মই অলপ মিঠাতেল দি লৈছোঁ। তেল গৰম হ'ল, মই গেছটো অলপ মিডিয়াম কৰি লৈছোঁ। ইয়াত এতিয়া মই এনেদৰে এতিয়া হাতেৰে ইয়াত দি যাম। এতিয়া এইখিনি লুটিয়াই দিম। এইখিনি মোৰ ফ্ৰাই কৰি হৈ গ'ল। এইখিনি কাঢ়ি ল'ম এতিয়া। যেতিয়া এনেকুৱা ধুনীয়া সোণালী ৰং এটা আহি যাব, তেতিয়াই কাঢ়ি দিলেই হ'ল। ইয়াতকৈ কাঢ়াকৈ ভাজিব নালাগে। এইখিনিও মই আকৌ আগৰ দৰেই ভাজি ল'ম। আমাৰ গোটেইখিনি বৰ বনাই ৰেডি হৈ গ'ল। এই বৰটো খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈও সহজ। কম সময়তে এইখিনি বনাই তৈয়াৰ কৰি টেষ্টিকৈ খাব পাৰি। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি আজিৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি প্ৰথমেই পাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।